আজি আমাৰ সানডে স্পেচিয়েল আছে এয়া শিঙিৰ মাছ আৰু এফালে এটা মাগুৰ মাছ আৰু এফালে লৈছো এ নৰসিংহৰ পাত এয়া আৰু এফালে ভেদাইলতা নৰসিংহ আৰু ভেদাইলতা দি এইফালে আজি শিঙি মাগুৰ মাছৰ জোল বনাম আপোনালোককো দেখাই থাকিম এতিয়া মাছখিনি নিমখ হালধি দি ভালদৰে সানি লম তাৰ পিছত ফ্ৰাই কৰিম হাতেৰে সানি দিছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু মোক মৰম দি যাব চাই থাকক ভিডিঅ'টি আনফালে এইখিনি এতিয়া ইয়াতে পিচি ল'ম এইটো অলপ সৰু হৈছে ডাঙৰটো ল'ব লাগিছিলে হ'ব আৰু এইটোতে কাম চলাই দিম এইফালে কেৰাহী পাতি দিছোঁ এইখিনি এনেকৈ পিচি ল'লোঁ মাছ ফ্ৰাই কৰিম তাৰপৰা আলু এটাও দি দিছোঁ পিঁয়াজ এনেকৈ কাটি ল'লোঁ ইয়াতে তেল দি দিছোঁ আলু আৰু মাছখিনি প্ৰথমে ফ্ৰাই কৰি ল'ব লাগিব তেল গৰম হৈ গৈছে এতিয়া মাছ দি দিম এয়া মোৰ আলু ফ্ৰাই কৰি হৈ গ'ল এতিয়া এই ৰৈ যোৱা তেলখিনিতে তেল গৰম হৈ আছে ইয়াতে অকণমান জিৰা গুড়ি দিছোঁ তেজপাত আৰু দি দিম এতিয়া কাটি লোৱা হালধি দি দিছোঁ অকণমান গৰম মছলা দি দিছোঁ অকণমান দিছোঁ বেছি দিম ইয়াতে দি দিম সকলোৱে জানে ভেদাইলতা আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল এইবিলাকৰ সাধাৰণতে বেছি মছলা দি দিবই লাগে আদা নহৰু অকণমান দিব পাৰি আৰু মই আদা নহৰুৱে দিছোঁ ভাতটো হৈ গ'ল ইয়াৰ পৰা তেলটো ওলোৱালৈকে অলপ সময় এনেদৰে ভাজি থাকি তাৰপিছত পানী দিম এতিয়া মই ইয়াতে পানী এড কৰিম সোৱাদ অনুসৰি নিমখ দিম ঢাকোন লগাই এইখিনি উতলিব দিম আনফালে এয়া লৈছোঁ ভেন্দি এনেকৈ দীঘলে মাজতে এনেকৈ অলপ অলপ ফুটা দি দিম ফ্ৰাই কৰিম এইকেইটা আৰু লৈ পেলাই অকণমান চালাডো বনাম বুলি ভাবিছোঁ তো এইকেইটা মই কৰি লওঁ তো এইখিনি কাটি ল'লোঁ এনেদৰে দেখিছে এয়া ভেন্দিটোত এনেদৰে কাটি লৈছোঁ মাজে মাজে এতিয়া এইখিনি চাই ল'ম পূৰা উতলি আছে দেখিছেনে আৰু এই উতলি থাকোঁতে মই এতিয়া এইখিনি দি দিম এতিয়া এইখিনি ইয়াতে দি দিম এইখিনি দি লওঁ আৰু বেলেগ একো কৰিবলৈ নাই আৰু এতিয়া আকৌ উতলি সিজিবলৈ দিম আৰু তাৰপৰা হৈ যাব আকৌ এতিয়া ঢাকন লগাই দিম সিজিবলৈ এখন কেৰাহী পাতি লৈছোঁ এইখিনি ফ্ৰাই কৰিবৰ কাৰণে নিমখ অকণমান দিছোঁ আনফালে সেইখিনি চাই ল'ম কি হৈছেনে এয়া দেখিছেনে হৈছে আৰু এইখিনি হৈ গ'ল আৰু এয়া মই ভেন্দি হৈ গ'ল ফ্ৰাই কৰা
এইখন মোৰ থালি ৰেডি হৈ গ'ল আজি। গাইজ এতিয়া আমি ভাতটো খাই লওঁ। ধুনীয়া হৈছে। এতিয়া ভেন্দি চালাডো অকণমান খাইছোঁ। ধুনীয়া হৈছে। এতিয়া খাই বৈ উঠিলোঁ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।